আৰু আজি ব্লগ কৰি আছো কাজিৰঙাৰ পৰা Diphlu River Lodge এয়া আজিৰ ফুড Hello guys, welcome to a fresh new episode of Shekhor's Uncut Stories. আশা কৰোঁ সকলোৱে ভালে আছে কুশলে আছে আৰু আজি ব্লগ কৰি আছো কাজিৰঙাৰ পৰা এতিয়া আছো আমি কাজিৰঙাত এটো এটা আমাৰ আজি গেষ্ট হাউস আছিল আপোনালোক দেখো তো গেষ্ট হাউস পুৰা বহুত আগৰ 1968 তে বনোৱা program এটা আছিল মিউজিক্যাল ইভেন্ট আমি আহিছিলো তিনিজন ভাস্কৰ প্ৰীতি আৰু মই আপোনালোকে চাওক ব্লগটো একদম শেষৰলৈকে চাওক কেনেকুৱা পায় মোক কমেন্টত ক'ব আৰু ভিডিও লাইক কৰিব যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব চাই থাকক ভিডিওটো লগ পাই আছো ফ্ৰম গুৱাহাটী তো গাইজ এতিয়া বাজিল পুৰাপুৰি 11টা ৰাতিপুৱাৰ আৰু যাবলৈ ওলালো এতিয়া ঘৰতে আছো বাৰু আৰু এইখিনি গোটেই আজিৰ উপকৰণ এয়া এম্প্লিফায়াৰ ইয়াতে গোটেই মাইক আৰু ওয়্যাৰ কেবল যি আছে সব আছে ইয়াতে আৰু ষ্টেণ্ড আছে আৰু এইটো আছে বুকস আৰু এইখনটো গিটাৰে বাৰু আৰু এইটো আছে ষ্টেণ্ড আৰু এইখন আছে ইউকেলেলে ও ভাস্কৰ ক'ত যাবা লাইভ আমি কাজিৰঙা যাবলৈ এই ইনস্ট্ৰুমেন্ট আৰু এই বুট লৈ লৈছো বুট 1 hour later গাইজ ওলাই আহিছো এতিয়া গৈ আছো কাজিৰঙাৰ ৰাস্তাত এই টোপনি কেনে ভাস্কৰ প্ৰেক্টিছ কৰি আছে নেকি ইয়াতে আমি আহিছো ইয়াতে এখন ধাবাত কি আছিল নামটো আমচাং ন আমচাং ধাবা আমচাং নামত চাহ তা খাই লওঁ মাথা চাথা বিষাই আছিল চাহ তা খাই লওঁ কি দোচা খাই আছা শেষে হোৱা নাই মজাটো লৈ আছো ফাইনেলি নগাঁও আহি পাই গ'লো আৰু এতিয়া আমি মহামৃত্যুঞ্জয় টেম্পল পাম ইপিনে আমি ক্ৰছ হৈ যাম তো কাজিৰঙা আমি কাজিৰঙা নেশ্যনেল পাৰ্ক সোমাই গ'লো এইটো হৈছে এনিমেলছ কৰিডৰ ইপিনে জংগল আৰু ইপিনে জংগল গোটেই আৰু গোটেই কাজিৰঙাৰ মাজে মাজে যাই আছোঁ এতিয়া এইটো ৰাস্তাত স্পীড লিমিট এটা আছে স্পীড লিমিটৰ ওপৰত যাব নোৱাৰি আমি এতিয়া শ্ল'লি যাব লাগিব আহি পালোঁ আমি ৰাইনো ভিউ পইণ্ট লগত বাইনকুলাৰ ভিউ দেখাই ৰখি আছে দাদাখন ঐ বা কি গাইজ আমি আহি পালোঁ আমাৰ লোকেশ্যন আৰু ইয়াত আজি ষ্টে কৰিম আমি ইয়াৰ পৰা ড্ৰেছ চেঞ্জ কৰি যাব লাগিব আমাৰ য'ত আমাৰ শ্ব' আছে আজি পূৰা অল্ড হেৰিটেজ একদম এইবিলাক কি ধুনীয়া গোটেই ডকুমেণ্টেশ্যন হৈ আছে এতিয়া চাইন টাইন মাৰামাৰি হৈ আছে গোটেই আৰু আপোনাৰ কেনে লাগছে আহি জেগাটোৰ নাম হ'ল কাজিৰঙা ৱাইল্ড গ্ৰাছ লোকেশ্যন মই ডেছক্ৰিপশ্যনত দি দিম আহিব পাৰিব ইয়াতে আৰু কণ্টেক্ট ডিটেইলছো দি দিম আৰু পূৰা পুৰণা ভাইব এটা আছে ইয়াত এইবিলাক ঘৰবোৰ ৰাতিপুৱা গোটেইখিনি ক্লিনকৈ দেখাম চাই লওক ফিলিংছ So this is the place ইয়াতে আছিলোঁ ইয়াতে ইভেণ্ট ইয়াতে বহি কিনে ইভেণ্ট কৰিছিলোঁ দেখুৱাব নোৱাৰিলোঁ বিকজ দৌৰা দৌৰিকৈ গোটেইখিনি লগোৱা হৈছিল শ্ব' কৰিলোঁ এতিয়া ওলাই যাওঁ ইয়াৰ পৰা ওৱান অফ দ্য বিগেষ্ট কেম্প ডিফ্লু ৰিভাৰ লজ হিল টপ কেনেকুৱা লাগিল শ্ব' কৰি তোমাৰ কেনেকুৱা লাগিল শ্ব' কৰি তামাম মজা প্লেচ একদম গীটাৰৰ বেগ লৈ ঘূৰি আছোঁ এতিয়া গ্ৰেট এম্বিয়েন্স দিনত তামাম ভাল লাগে এইটো হৈছে কাজিৰঙা য'ত আমি শ্ব' কৰিছিলোঁ তাৰ ৰিচেপশ্যনৰ ভিতৰৰ ৰুম আৰু এইটো চাওক কি ধুনীয়াকৈ বস্তুবিলাক সজাই থৈ দিছে আৰু এইটো হৈছে আউটডোৰ যোৱাকালি আমাৰ ষ্টে আছিল ইয়াত কটেজ এইবিলাক চাওক পূৰা একদম গাঁৱৰ পৰিৱেশ কাজিৰঙাত এতিয়া বাজিল প্ৰায় 10টা আৰু ব্ৰেকফাষ্ট দিব এতিয়া কমপ্লিমেণ্টাৰী এতিয়া ব্ৰেকফাষ্টটো কৰিলোঁ আৰু গোটেই ঘৰবিলাকৰ নাম দি আছে টাইগাৰ লেপাৰ্ড এনেকৈ নামবিলাক দি থৈ দিছে মই কণ্টেক্ট ডিটেইলছ গোটেইখিনি দি দিম কোনোবা যদি কাজিৰঙাত আহে এইবিলাক চব একদম গাঁৱৰ ভিতৰৰ মাজত আছোঁ ৰাতি অলপমান আন্ধাৰে থাকে আৰু সেনেকৈ ৰাখে ফিলটো আহে মানে আহকচোন ব্ৰেকফাষ্টত কি দি চাওঁ এয়া আচাৰ কি আচাৰ লাগে আপোনালোকক থৈ দিছে ইয়াতে ৰ'দত আৰু চাওক ফিল চাওক মহাৰাজা ফিল আহি যায় আৰু এইটো হৈছে আউটডোৰ ক্লিনিং চলি আছে ইয়াত য়েছ এয়া আজিৰ ফুড অমলেট
এয়া মিক্স ভেজ আলু ভাজি পুৰি কি ধুনীয়াকৈ সজাই দিছে আমাৰ ঘৰৰ মুৰব্বী বহি লৈছে আগতে এই হৈছে আহাৰ বঢ়িয়া একদম কেনে ফূৰ্তি জীৱনত মানুহ জীৱনত ফূৰ্তি কৰি থাকিব লাগে আমি যোৱাকালি ৰাতি আছিলোঁ ইয়াতে এইটো আমাৰ কটেজ আছিল এইখন ৰিচিপ্ট লৈ আহিলোঁ ইয়াতে হৈছে ৰুম ৰেণ্ট 1200 GST CST কিবা কিবি বেড এইবিলাক চাৰ্জেছ মিলি এটা ৰুমত লৈছে 1350 ৰুপিজ ন চ' আমাৰ টোটেল হৈছে 2688 আৰু ফুড আছিলে আমাৰ ব্ৰেকফাষ্ট আৰু যিখিনি বস্তু আছিল সেইখিনি মই দেখাম আমাৰ থাকা মেলা আৰু ইনক্লুডিং ব্ৰেকফাষ্ট লৈ কিনে 3192 ৰুপিজ যদি আপোনালোকে আহে আহিব পাৰে বহুত ধুনীয়া এটা প্লেচ মানে বহুতেই বেছি ধুনীয়া আমি থাকি আমাৰ এক্সপিৰিয়েঞ্চ বহুতেই বেছি ভাল বহুত ভাল লাগিছে আহি কিনে থাকিলেও লগতে প্ৰগ্ৰেমো হ'ল যোৱাকালি একদম এমেজিং প্ৰগ্ৰেম এটা গ'ল এতিয়া গুৱাহাটীলৈকে ওলাই যাওঁ এই গাড়ী ৰখি আছে আগত এতিয়া এই এখন দোকানত আহিলোঁ কহৰা একদম সৰুতে ক্লাছ 2 ইয়াতে আহিছিলোঁ ইয়াতে ফটো এতিয়াও আছে মোৰ এই আগত উঠিছিলোঁ আৰু এইবিলাক গোটেই জেগাবিলাক খালী আছিল মানে একোৱেই নাছিল মানে একোৱেই নাছিল এইখন কেফেখন আছিল আগত এইখন মোৰ মনত আছে ৰাইনো কেফে আৰু ইটো আছিলে এইফালেদি সোমাই যাব পৰা আৰু একো নাছিল ইয়াতে আৰু এইখন দোকানত আহিছোঁ গড় চাওক বাপৰে বাৰ্জনল আৰু গড়বিলাক কিমানৰ পৰা আৰম্ভ হয় এইটো 150 এইটো 150 এটা সবে আহিব দে ইয়াতে আমার নাম ললে আর 10% ডিসকাউন্ট পাবো দেখ আহিছো এই আমি আহি পাই গ'লো অনুৰাগ ধাৱা সামথিং স্পেচিয়েল বোলে যাওঁ ভিতৰত যাওঁ চাওঁ কি আছে ফুড কি খাব পাৰি অলপ ভোকো লাগি আছে ইয়াতে বোলে আগতে মালিকজন বোলে ড্ৰাইভাৰ আছিল চ' মানে ড্ৰাইভাৰৰ কাৰণে যোন ড্ৰাইভাৰ আহে মানে এখন গাড়ীৰ লগত মানে এজন ড্ৰাইভাৰে যি ফুড খায় চব ফ্ৰী এয়া হৈছে আমাৰ ফুড ভেজ থালি আৰু লগতে চিকেন ড্ৰাই ফ্ৰাই দিছোঁ অৰ্ডাৰ আহিব এতিয়া ফাইনেলি গুৱাহাটী আহি পাই ভাগৰি জুগৰি আহি পাই গ'লোঁ ঘৰত ইনষ্ট্ৰুমেণ্টছ গোটেই ৰাখি দিলোঁ এতিয়া আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক ক'ব কিছুমান ডিটেইলছ যিখিনি পাৰোঁ মই দি দিছোঁ ইয়ালৈকে চাই থকাৰ বাবে থেংক ইউ ছ' মাছ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰি মোক জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল নটিফিকেশ্যনটো প্ৰেছ কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই